আমাৰ এইটো প্ৰশ্নটো কি স্বদেশী আন্দোলনৰ সময়ছোৱাৰ বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল আমি জাতীয় শিল্পৰ বিকাশৰ ক্ষেত্ৰত আমি এটা কথা স্পষ্টকৈ জানিম বা ক'ব লাগিব যে সেই সময়ত যিখিনি পণ্য সামগ্ৰী পণ্যৰ চাহিদা বৃদ্ধি পাইছিল আৰু সেই বৃদ্ধি পোৱা সেই পণ্য সামগ্ৰীবিলাকৰ ক্ষেত্ৰত বংগদেশৰ জাতীয়তাবাদী যিখিনি মানুহ সাধাৰণতে বংগদেশক জাতীয়তাবাদৰ কেন্দ্ৰ বুলি কোৱা হয় তাত জাতীয়তাবাদী মানুহখিনিয়ে কি কৰিলে যে নহয় আমি ইয়াত কি কৰিম নিজস্বভাৱে কিছুমান উদ্যোগ খুলিম নিজস্বভাৱে প্ৰতিষ্ঠান কিছুমান খুলি ল'ম যাৰ পৰা আমি আমাৰ নিজে উৎপাদন কৰা বস্তুখিনিকে আমি ব্যৱহাৰ কৰিম আৰু সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি সেই সময়ত কিছুমান শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিলে আৰু এই শিল্প প্ৰতিষ্ঠান বিশেষকৈ চাবোন জুইশলা তাৰপিছত তোমাৰ তেল বিস্কুট আদি কিছুমান আদি উদ্যোগ কিছুমানৰ সৃষ্টি হ'ল আদি উদ্যোগ মানে প্ৰতিষ্ঠান সৃষ্টি কৰিলে সেই সময় বংগদেশৰ এজন বিশেষ জাতীয়তাবাদী নেতা তেওঁৰ নাম হৈছে কৃষ্ণ বিহাৰী সেনে কি কৰিলে কৃষ্ণ বিহাৰী সেনে তেওঁ ইণ্ডিয়ান ষ্ট'ৰ্ছ নামৰ এটা প্ৰতিষ্ঠান তেওঁ নিজে খুলি দিলে নামটো এইটা আমাৰ এইটো একদম বহুত গুৰুত্বপূৰ্ণ কৃষ্ণ বিহাৰী সেন তেওঁৰ উদ্যোগটোৰ নাম হৈছে কি উদ্যোগ ইণ্ডিয়ান ষ্ট'ৰ্ছ এই ইণ্ডিয়ান ষ্ট'ৰ্ছটো তেওঁ কি কৰিলে প্ৰতিষ্ঠা কৰিলে এই কথাখিনি ওপৰত আমি নিজস্ব ভাষাৰে বংগদেশৰ জাতীয় শিল্পৰ বিকাশৰ কথাখিনিৰ লগত সংগতি ৰাখি আমি এই কথাখিনি উল্লেখ কৰি দিলেই হ'ব এই কুৱেশ্যনটো যিমান নম্বৰ নাথাকক যদি দীঘল হয় তেতিয়া দীঘলকে লিখিব লাগিব এইটো কুৱেশ্যনৰ এনসাৰ এনেকে লিখিলে নহ'ব আকৌ ইয়াত কথাখিনি লগাব লাগিব সংযোগ কৰিব লাগিব মই যিখিনি কথা কৈছো সেই কথাখিনিৰ লগত সংগতি ৰাখি পেলাই এইখিনি কিছুমান নিৰ্দিষ্ট ৱৰ্ড তোমাক কিছুমান নিৰ্দিষ্ট শব্দহে দি দিয়া হৈছে যিবিলাক শব্দ সংলগ্ন কৰি লৈ পেলাইহে আমি প্ৰশ্নটো সুন্দৰভাৱে উত্তৰ উপস্থাপন কৰিব পাৰিম তাৰপিছত আমাৰ আৰু এটা প্ৰশ্ন ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্যটো কি আছিল আৰু সেই কথাটো আমি এটা কথাই আমি স্পষ্টকৈ জানো যে ব্ৰিটিছে সদায় এটা পলিচি কৰিছিল তেওঁলোকে মানুহখিনি যদি ঐক্যবদ্ধভাৱে বসবাস কৰি থকা সেই মানুহখিনিক যদি আমি দুভাগ কৰি পেলাব পাৰোঁ তেতিয়া কি হৈ যায় মানুহখিনি দুৰ্বল হৈ পৰিব আৰু এই ব্যৱস্থাটোৱে তেওঁলোকে ব্ৰিটিছে লৈছিল বংগৰ যেতিয়া সেই সময়ত হিন্দু আৰু মুছলমান যিখিনি মানুহ আছিল সেই হিন্দু আৰু মুছলমান মানুহখিনিৰ মাজত বিভেদ সৃষ্টি কৰি দিছিলে এক নম্বৰত দুই নম্বৰতে সেই মুছলমান মানুহখিনিক বেছিকৈ সুবিধা প্ৰদান কৰি হিন্দুৰ লগত যাতে কি হৈ যায় বিভেদ সৃষ্টি হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে কাম কৰিছিলে তাৰপিছতে ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক বেছিকৈ সুবিধা প্ৰদান কৰি ইংৰাজসকলে সেই মুছলমানসকল মানুহখিনিৰ পৰা অনুগ্ৰহ লাভ কৰিছিল মানে ভাল পোৱাবলৈ শিকিছিল ইংৰাজক যাতে ভাল পায় কাৰণ সবেই যদি ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈ থাকে তেতিয়াহ'লে সিহঁতে থাকিব নোৱাৰিব সেইকাৰণে দুটা ভাগত বিভক্ত কৰি লৈ এটা ভাগক মানে সুবিধা প্ৰদান কৰি দিছিলে এটা ভাগক বঞ্চিত কৰি দিছিলে আৰু যাৰ ফলত মানুহখিনি অসন্তুষ্ট হৈ নিজৰ ভিতৰতে
খোৱা কামোৰা কৰি পেলাই থাকিব লগা হৈছিল। এইটো এটা কথা আহিল। তাৰপিছতে ভাৰতৰ সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি হিন্দু আৰু মুছলমানৰ মাজত বিভাজন ঘটাই ইংৰাজসকলৰ স্বাৰ্থ সিদ্ধি কৰা। সিহঁতৰ বংগ বিভাজনৰ অন্য এটা উদ্দেশ্য হ'ল যে হিন্দু আৰু মুছলমান দুটা ফৈদ কৰি লৈ, দুটা ফৈদত বিভাজন ঘটাই লৈ ব্ৰিটিছসকলৰ যিখিনি, ইংৰাজসকলৰ যিখিনি সুবিধা, স্বাৰ্থ, সিহঁতৰ লক্ষ্য, সেই লক্ষ্যটো যাতে সিদ্ধি হয় সেইটোৰ ওপৰতে গুৰুত্ব আৰোপ কৰিয়ে এই বংগ বিভাজন কৰি দিয়া আছিল। যিহেতু বংগখন আছিলে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক বা জাতীয়তাবাদী বিভিন্ন দিশত তেওঁলোক সদায় আগবঢ়া আছিল। সেই আগবঢ়া এটা জাতিক যেতিয়া বিভেদ সৃষ্টি কৰি লৈ পেলাই দুভাগ কৰি পেলোৱা যায়, তেতিয়া তাৰ পৰা কি হ'ব? ব্ৰিটিছৰ সুবিধা হ'ব। সেইটো কাৰণে কৰা হৈছিল দেই।